Hey guys, namaskar. Welcome and welcome back to my YouTube channel Package Vlog. Ki khabar apnalokor khabar nischay bhal. Swagatam janaisu mur onno ekti vlog hole bahut dinor murot vlog dikholia vlog eta din boli bhabisu. Jehetu masohat bonam ghorot choli ase abiroto bhagabot path. Aji hoise সপ্তম দিন আর কাইলে মাটিপা ভাগবত পাঠ শেষ হব আজি অলরেডি দশম স্কন্ধ শেষ হল এতিয়া একাদশ পঢ়ি আছে তো এইদিন কি কি ভিডিও কৰিলে সকলোখিনি ভাবিছো আপোনালোকৰ আজি মই গোটেইখিনি দেখাই দিম এফালৰ পৰা তো চাওকচোন একেবাৰে শেষৰলৈকে কেনেকে আমাৰ গাঁৱৰ নামঘৰত ভকত শুশ্ৰূষাখিনি কৰিছে আৰু কিমান ভক্তপ্ৰাণ ৰাইজ আছে সকলোখিনি দেখুৱাম তো চাই থাকক ব্লগটো একেবাৰে শেষৰলৈকে যি হৈছে বৃহস্পতিবাৰ তাতে এক বুদ্ধ পূৰ্ণিমা কত হবে আমি দিন ওলাই আজিৰ দিনটোত ভক্তসকলৰ ভিৰ ইমানেই বেছি আছিলে ভিতৰত সোমাবলৈও সাধ্য নাইকিয়া নিচিনা হৈছিলে ঠেলা আজতহে সোমাই গৈছিলোঁ আৰু তো আজি হেনো ঘিউৰ চাকি জ্বলাব লাগে বুদ্ধ পূৰ্ণিমাৰ কাৰণে এয়া ঘিউৰ চাকি কিনিলোঁ আমাৰ দোকানৰ পৰা মানে सब बस्तुते एक प्लेट बोला देंगे बोला এইকেইদিন যেহেতু ভিতৰত চাকি ধূপ জ্বলোৱা হৈয়ে আছে সেইটো কাৰণে ভাবিলোঁ মূল দুৱাৰৰ কাষত থকা দশবতাৰত ধূপ জ্বলাওঁ আৰু ভগৱানৰ শ্ৰীচৰণত সেৱা জনাওঁ আজি যেহেতু বৃহস্পতিবাৰ তাতে দশম স্কন্ধ পঢ়ি আছে সেইটো কাৰণে ভক্তৰ সমাগম বহুত বেছি হৈছে এফালে ট্ৰেফিক জামো হৈ গৈছেগে বহুতখিনি দেখিছেনে আপোনালোকে Dia dia. Ya komedi guys. Kamu dokter boila, kuno kei kamu Krishna pinche upor dila. Babo kune bola, eke Krishna sari rupa, dalhati kaaki dekata boilanga, madhava. আহকচোন দেখাওঁ আপোনালোকক ইমানখিনি ভক্তপ্ৰাণ ৰাইজৰ কাৰণে খোৱাৰ যোগাৰটো ক'ত কৰি আছে কেনেকৈ বনাই আছে গোপিনী আৰু ভকতসকল মিলি পেলাই সেইখিনি দেখাওঁ বুলি পিছফালে আহিলোঁ পিছফালে যিহেতু এখন গেট আছে গেটৰ ভিতৰেদি সোমাই বাওঁফালে দেখিব গোপিনীসকল আৰু ভকতসকল লাগি আছে বনোৱা কোনোৱাত আৰু ৰাতিও হ'বলৈ হ'ল 9টামান বাজিবলৈ হৈছে যিহেতু ভাতৰ যোগাৰো কৰিব এতিয়া ভক্তপ্ৰাণ ৰাইজৰ কাৰণে এয়া তাৰ আগতে পায়স আৰু চাহ দি আছে যেহেতু ভাবিলোঁ আমিও অলপ খাই লওঁ হাজবেণ্ড আৰু মই আহিলোঁ চাহ খাবলৈ পিছে গৰমটো বহুত বেছি আছিলে সেইটো কাৰণে চাহৰ জেগাত আকৌ কোকোকোলাহে দিলে আজি যেহেতু বৃহস্পতিবাৰ লগতে বুদ্ধ পূৰ্ণিমা আৰু লগতে দশম স্কন্ধও পঢ়ি আছে সেইটো কাৰণে হাজাৰ হাজাৰ ভক্ত ৰাইজৰ সমাগম ঘটিছে এই নামঘৰত সেইটো কাৰণে গৰম বেছি কাৰণে কোল্ড ড্ৰিংকছে উলিয়াই দিলে ভক্তসকলৰ কাৰণে তো আমিও অলপ খালোঁ কোকোকোলা আৰু এয়া সকলোকে চিনাকি কৰাই দি আছোঁ কোনে কোনে কামত লাগি আছে চবকে এফালৰ পৰা দেখাই গৈছোঁ আৰু এজন গায়কো আহিছিলে আমাৰ নামঘৰলৈ কোন আহিছিলে সেয়াও দেখাম চাই থাককচোন ব্লগটো শেষলৈ
এয়া আপোনালোকক দেখাবলৈ লৈছোঁ মইনাতুলি জুই যুদ্ধ হ'ব এই সকলোখিনি গোৱা গায়কজন মানে প্ৰাণদীপ দা আৰু প্ৰাণদীপ দাৰ লগত মই কথাও পাতিলোঁ অলপ কি কথা পাতিলোঁ চাওকচোন মাছৰ নাম গাই কেনেকুৱা লাগিছে ভালকৈ ওলাইছোঁ ঠিক আছে হা ভিডিঅ' এয়া হৈছে গুদাম য'ত আমাৰ বস্তুখিনি ষ্টক কৰি ৰখা হৈছিলে ইয়াৰ পৰাই তেখেতলোকক দিবলৈ মানে চাহৰ লগত দিবলৈ এটা এটাকৈ বস্তু উলিয়াই আহিছে তামোল পাণৰ যোগাৰ কৰিবলৈ ইয়াত তামোল পাণ ৰেডি আছে আৰু গোপিনীসকলে তামোল পাণ কাটি আছে চব্জি কাটি আছে ৰাতিৰ বৰপ্ৰসাদৰ কাৰণে বইল বৰপ্ৰসাদ দিয়া হৈছিলে যিহেতু তো ইয়াত সকলো গাঁৱৰ ৰাইজ লাগিছে কোনো ডাঙৰ সৰু নাই সকলো সমানে লাগিছে সেইটোৱে বহুত ভাল লাগিছে আৰু ৰাতি 11-12 বজালৈকেও আমাৰ বৰপ্ৰসাদৰ যোগাৰ দিয়া হৈ থাকে দেখাওঁ অকণমান মোক ৰাইজক নামঘৰৰ পৰা আহি আকৌ ঘৰত সোমালোঁ ঘৰত আহি দেখিলোঁ বহুত দিনৰ মূৰত মাংগাহঁত আহিছে আগতে আপোনালোকক চিনাকি কৰাই দিয়া আছিলেই মই যিহেতু ৰাতি থাকিব নোৱাৰিলোঁ সেইটো কাৰণে ভণ্টিহঁতে অলপ ভিডিঅ' কৰি থৈছিলে ৰাতি 2টা বজাত সেইখিনিকে মই দেখুৱালোঁ আপোনালোকক তাহাঁতি ৰাতি থাকোঁতে আকৌ ফেনত লাগি মানে চৰাই এটা পৰিলে সিহঁতৰ মুখৰ আগতে তো চৰাইটোক পানী চানী খুৱাই সুস্থ কৰি তুলিলে ৰাতি থাকিম বুলি কালি ভাবিছিলোঁহে গা বেয়া হ'ল সেইটো কাৰণে ঘৰলৈ গুচি আহিলোঁ আৰু আজি ৰাতিপুৱাই ওলালোঁ নামঘৰলৈ বুলি ভাগৱত পাঠ সন্মুখৰ পৰা শুনিম বুলিয়ে গ'লোঁ কিন্তু সৰু ল'ৰা এজনে কিমান ধুনীয়াকৈ ভাগৱত পাঠ কৰিছে শুনি সঁচাকৈ বহুত ভাল লাগিলে আপোনালোককো লগ শুনাওকচোন বহুত দিনৰ মূৰত আমি দুটা ওলাই আহিছোঁ বিয়াৰ পিছত আৰু আমাৰ নামঘৰত ভাগৱত পাঠ চলি আছে যিহেতু সেইটো কাৰণে দেউতাৰ দোকানত আহি পেলাই দুজন ভক্তই শৰাই দিলে তাকে নিবলৈ আহিলোঁ এয়া আমি এনেকৈ লৈ গৈছোঁ তো লাইটিং মানে মূল গেট ষ্টাৰ্ট হৈ যাব আজি ভাবিলোঁ ভিডিঅ'টো কৰিয়ে দিওঁ তো সেইটো কাৰণে কৰিছোঁ কাইলৈ ৰাতিপুৱালৈকে থাকিব আবিৰত ভাগৱত পাঠ যদি এতিয়াও কোনোবা অহা নাই তেনেহ'লে আহিব পাৰিব আৰু ৰাতিলৈ এখন ভাওনাৰ অনুষ্ঠিত কৰা হৈছে তো আপোনালোকে যদি ভাওনা চাব বিচাৰে ৰাতি আহিব মাছত বৰনামঘৰলৈ পাৰ্কিঙৰ কালিতো বহুত মানুহ হৈছিলে কালি যিহেতু বুদ্ধ পূৰ্ণিমা আছিলে আৰু এয়া গেট এনেকৈ লাইটিং ষ্টাৰ্ট হৈ গ'ল ইয়াত গাঁৱৰ ৰাইজৰ লগতে ময়ো অলপ বৰপ্ৰসাদ বিলোৱাত লাগি দিলোঁ এয়া স্কন্ধি শেষ হোৱাৰ সময়খিনি নামঘৰত আছে বুলি আজি সঁচাকৈ বহুত বেয়া লাগিছে কাৰণ গোটেই মাছৰহাট গাঁও লগতে মাছৰহাটৰ ওচৰে পাঁজৰে থকা গাঁওসমূহতো ভাগৱতৰ ধ্বনিৰে মুখৰিত হৈ আছে আজি 7ম দিন কাইলৈ ৰাতিপুৱা শেষেই হ'ব আজি বহুত বেয়া লাগিছে
আপোনালোকে ভাবিব পাৰে মোৰ ব্লগ চেনেলটো সমাপ্ত হ'ল নেকি নাই একেবাৰে হোৱা নাই ব্লগ বনাই থাকোঁ কিন্তু এডিটিঙৰ সময় নাই কাৰণে দিব পৰা নাই সেইবাবে দুখিত ভাবিছোঁ এতিয়াৰ পৰা কণ্টিনিউ কৰিম সদায় সেই কথাতে ভাবোঁ কিন্তু লাষ্টত নিমিলেগৈ সেই গাইজ যিমানখিনি ভিডিঅ' কৰিছিলোঁ সকলোখিনি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ মই তো এটাই কথা ক'ম যিমানখিনি ৰাইজে মাছাত বৰ্ণমুখক বিশ্বাস কৰি আশীষ ল'বলৈ ইমান দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহিছে তেওঁলোকৰ যাতে মনৰ আশা সকলোখিনি পূৰণ হয় সেয়াই মোৰ প্ৰাৰ্থনা আৰু যিসকলে নামঘৰত বহুতো দ্ৰব্য বস্তুৰ লগতে শৰাই আগবঢ়াইছে তেওঁলোকৰ যাতে মনৰ আশা পূৰণ হয় আৰু কিছুমানে ছ'চিয়েল মিডিয়াৰ যোগেতো কিছুমানে মোক কমেণ্ট কৰিছে যে আশীৰ্বাদ কৰিব মোৰ আমুক বিপদ হৈ আছে তো সেইটো কাৰণে তেওঁলোকেও যাতে যিসকল মোৰ ভিউৱাৰ্ছ হয় সকলোৰে কাৰণে মই সেৱা আগবঢ়াইছোঁ যাতে মনৰ আশা আমাৰ গাঁৱৰ ৰাইজ মিলি সকলোখিনি কাম ইমান সুচাৰুৰূপে কৰিছে তো বিভিন্ন ঠাইৰ পৰা অহা মানুহে শলাগ লৈছে মানে ভাল হৈছে বুলি চিজিল হৈছে বুলি তো সেইটো কাৰণে বহুত ভাল লাগিছে আৰু সৰু ডাঙৰ বুলি নাই সকলো একতা হৈ কামখিনি কৰিছে সেইটো কাৰণে হয়তো ইমান মানে ভালকৈ পাৰ হৈ গ'ল তো সকলোৰে মনৰ আশা যাতে পূৰণ হয় সেইটো কৈয়ে মই আজি ব্লগটো ইমানতে শেষ কৰোঁ যদি ব্লগটো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল আৰু অতি সোনকালে গৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়ালৈকে যোনে ছাবস্ক্ৰাইব কৰা নাই আৰু ফেচবুকতো মোৰ এটা মানে পেজ আছে প্ৰিয়াক্ষী দাস বুলি সেইটো পেজো আপোনালোকে ফ'ল' কৰি দিব আজিলৈ বাই বাই ডেছক্ৰিপশ্যনত সকলোখিনি লিংক দি থওঁ